ছিলাম ভাগরামা স্যারের পার্টিতে, এখন ইউপিপিএল জয়েন হলাম। কি কারণে জয়েন করলেন? স্যারের ভালো লাগছে, স্যারের সব কাম সব ভালো লাগছে এর জন্য। আর জিতা পার্টির সাথে থাকাই তো ভালো না, সব সুবিধা পাওয়া যাবে এর জন্য। কোনটা সেলফ হেল্প গ্রুপে জয়েন করেছেন? ওম করা হয় চালতাতলা কোকরালি 4 নম্বর ওয়ার্ড সেলফ হেল্প গ্রুপ। কেইজন মেম্বার জয়েন করেছে? 11 জন। কি আশা করিব যেহেতু আজি ইউপিপিএল জয়েন করেছে, কি আশা করিব? আমার জন্য জানি সব ব্যবস্থা একটু ভালো হয়, আমরা সবাই যে বাইরে আসি বাড়ির থেকে সবাই একটু সুবিধা দিবে স্যার, এর জন্য খুব ভাল লাগিছে। বহু দিনৰ পিছত মানে আমাৰ কোকৰাঝাৰ আমাৰ দেৱৰগাঁও সমষ্টিত আণ্ডাৰত 4 নম্বৰ ৱাৰ্ডত কমচে কম 150 জনৰ পৰা বেছি আজি 16টা সেলফ হেল্প গ্ৰুপে জইন কৰিছে, যোগদান কৰিছে। যোৱা কৃষকসকলে দুটামান আগতে আমাৰ লগত কণ্টেক্ট কৰিছিলে আৰু আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যোগদান কৰিছে। আৰু কৃষকসকলে আজি বুজি পাইছে যে যোৱা লোকসভা মানে যেতিয়া ইউপিপিএল দলে এটা কেণ্ডিডেট জিকি গৈছিল আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেতিয়াৰ পৰা আমাৰ কোকৰাঝাৰ বাকীবিলাকে আজি চবেই বুজি পাইছে যে নিশ্চয় আজি ইউপিপিএল দলত থাকি পেলাই আমি কাম কাজ কৰিব লাগিব, কিয়নো চৰকাৰৰ লগত থাকিলেহে চৰকাৰৰ সুবিধাবিলাক আমি মানে পাবলৈ কাৰণে সক্ষম হয়। তাৰ কাৰণে তেখেতসকলে আজি বুজি পাই পেলাই নিশ্চয় তেখেতসকলে আজি আমাৰ লগত যোগদান কৰিছে। আৰু আমি বিশ্বাস কৰিছোঁ কোকৰাঝাৰ টাউনত যিমান আমাৰ মানে যিমান অনন্য জনগোষ্ঠীৰ মানুহবিলাক আছে তেখেতসকলে অতি সোনকালে আমাৰ লগত কণ্টেক্ট কৰি আছে। আৰু তেখেতসকলে ইউপিপিএল দলত থাকিবলৈ কাৰণে তেখেতসকলে সদায় চবেই মানে আমাক মানে কণ্টেক্ট কৰি আছে। আজি আপোনালোকে দেখিছে বহু ধৰক 150 জনৰ বেছি মানুহে আজি যোগদান কৰিছে মহিলাবিলাকে, আৰু চব মহিলাই আজি আহিবলৈ ইচ্ছা হৈছে। আৰু ইয়াত যিটো আমাৰ সুস্মিতা শাহ বুলি কয়, তেখেতে প্ৰমীলাৰ বাইদেউ, এজন ৰাইট হেণ্ড নিচিনা তেখেতে কাম কৰি আছিলে। আজি মই ভাবিছোঁ নিশ্চয় প্ৰমীলা বাইদেউ তেখেতসকলে খুব বেয়া পাইছে। আৰু প্ৰমীলা বাইদেউ বহুত দিনৰ তেখেতসকলক মানে মিঠা কথাবিলাক ৰাখি পেলাই তেখেতসকলে ৰাখি আছিল, কিন্তু আজি তেখেতসকলে বুজি পাইছে যে নিশ্চয় প্ৰমীলা বাইদেউৰ লগত থাকি কোনো একো লাভ নাই। আজি আমি ইউপিপিএল দলৰ লগত বা প্ৰমোদ বড়ো নেতৃত্ব চৰকাৰৰ লগত থাকিলেহে আমি আমাৰ যিমান সেলফ হেল্প গ্ৰুপৰ আমাৰ যিমান মহিলাবিলাকৰ যিবিলাক মানে গভৰ্ণমেণ্টৰ সুবিধাবিলাক আছে এই সুবিধাবিলাক পাবলৈ কাৰণে সক্ষম হ'ব বুলি তেখেতসকলে নিশ্চয় আজি বিশ্বাস কৰি আমাৰ লগত যোগদান কৰিছে। আৰু ইয়াতো চব মানে কিবা হয় BPF তেখেতসকলে একদম এক্টিভ ৱাৰ্কাৰ আছিল। আৰু মই ভাবোঁ আহি থকা সময়ত যিটো 25ৰ যিটো ইলেকশ্যন হ'ব ইউপিপিএল মানে টাউনত আৰামছে জিকি যাব। যোৱা ইলেকশ্যনত অলপ খেলি মেলি হৈছিল, যিহেতু আমাৰ ইয়াত মানে এলায়েন্স কিবা আছিল। মই ভাবিছোঁ নিশ্চয় এবাৰ ইউপিপিএল দলৰ লগত তেখেতসকলে থাকিব, আৰু ইউপিপিএল দলত থাকি পেলাই তেখেতসকলে নিশ্চয় মানে 2025 যিটো আমাৰ যিটো নতুনকৈ গভৰ্ণমেণ্ট হ'বলৈ গৈ আছে, নতুন এটা চৰকাৰ বনাবলৈ গৈ আছে, তেখেতসকলে সকলোৱে অংশীদাৰ হৈ পেলাই আমাৰ লগত যোগদান কৰি পেলাই নিশ্চয় এটা ভাল বিটিআৰ মানে চৰকাৰ বনাব বুলি তেখেতসকলে আমাক আস্থা দিছে।